ভালদৰে কাম কৰা আৰু মই কেতিয়াবা মাজে মাজে তোমাৰ ওচৰলৈ Hello guys, welcome back to my YouTube channel Musadik Vlogs. আপোনালোকক পুনৰ এটা নতুন ব্লগ লৈ মই স্বাগতম জনাইছোঁ। আজি আমি যাই আছোঁ আদাবাৰীলৈ। আদাবাৰীত ৰামধেৰিও এবাৰ শ্ব' আছে, তাতে আমাৰ কুমাৰ ভৱেশ দা আদায় হ'ব আৰু বহুত চিনেমাৰ এক্টাৰ হ'ব, কোনো নাম নাচোঁ। যেখানি বাৰু আপোনালোকক দেখুৱাম। এতিয়া আমি গোটেইকেইটা লগৰ ল'ৰা এতিয়া ই ৰিক্সা এখন ভাড়া আছোঁ, বেছি নহয় 2 কিলোমিটাৰ। আমি যাই আছোঁ গোটেইকেইটা খোজকাঢ়ি যাব পাৰি, হ'লেও আমি ই ৰিক্সা লৈ যাই আছোঁ, অলপ কষ্টটো কম হ'ব। এতিয়া আমি যাই আছোঁ, আপোনালোক গোটেইখিনি দেখুৱাম, কাক কাক লগ পাওঁ, অলপ কথা পাতিব চেষ্টা কৰিম, যদি পাৰোঁ কথা দেখুৱাম। এতিয়া আমাৰ লগৰ ছোৱালী এতিয়া গোটেইকেইটা বহিছে, কেমেৰা কোৱালিটি ভাল হোৱা নাই, বেছি ভিডিঅ' আন্ধাৰ হৈছে, ভালকৈ চিন্তা নাই। এতিয়া তাতে নামি মানে ভালকৈ গোটেইকেইটা চিনাকি কৰি দিম। এতিয়া আমি যাই আছোঁ ব্লগ, আমি ভিডিঅ'টো আপোনালোকক সম্পূৰ্ণ গোটেই চাই দিব হা। তো গাইজ ফাইনেলি আমি আহিলোঁ আদাবাৰী ছোৱালী হাইস্কুল। আজি ইয়াত ৰামধেনু বঁটা প্ৰদান অনুষ্ঠান কৰা হৈছে। ইয়াত ডাঙৰ ডাঙৰ শিল্পী যেনেকৈ এক্টৰ আহিব, আজি কুমাৰ ভৱেশ দা আহিব, ভাল লাগিব লগ পাই, পূৰা ধামাকা হ'ব ব্লগটো, আপোনালোকে চাই থাকিব। কুমাৰ ভৱেশ দাক বঁটা বিতৰণ দিয়া হ'ব, এতিয়া সম্পূৰ্ণ আপোনালোক ব্লগটোক দেখুৱাম, চাই থাকিলে হ'ল আৰু না কি কোৱা। এতিয়া আহিছোঁ বৰ্তমান এতিয়া ছোৱালী হাইস্কুল। গাইজ মানুহ গাইজ চালি হ'ল আৰু ব্লগটো ধামাকা হ'ব। কুমাৰ ভৱেশ দা ফালব আজি, এই পিটি মাৰোঁ না নামৰো দুখ মাৰিব তাতে পূৰা যাক গাছ মানুহ এইখন চাংবুত বেচ খাই দেখা পাই আছে আপোনালোকে। চাংবুত আমি আহিছোঁ, বহুত ভাল দেখা পাইছোঁ। এতিয়া আপোনালোক দেখুৱাই আছোঁ না কি কয়, চাই দেখিলে হ'ল। চুকৰি তো গাইজ ফাইনেলি আহি পালোঁ ছোৱালী হাইস্কুলৰ প্ৰাংগণ, য'ত বঁটা বিতৰণ সভা হ'ব। ইয়াত আহি পেলাই অনুষ্ঠিত হ'লোঁ। এতিয়া কুমাৰ ভৱেশ দা আহিব, চবেই আহিব, এক্টাৰগিলা পূৰা খাব আজি। Marunyadu আৰু বাপেকে কয় মাৰাজী নামৰা নুকিয়া পানী হৈছে আৰু মানে ল'ৰাটো ইমান মানে অফুল ল'ৰা। পিচি মাৰু নাদু পিচি মাৰু নাদু আৰু বাপেকে কয় মাৰাজী নামৰা নুকিয়া ঐ শিকিবা। এইটো হ'ল আমার বাড়ি তো পানি যুগের কেনেকুৱা পৰিৱৰ্তন হ'ল। আগতে কেছেট আছিলে, আমি টেপ ৰেকৰ্ডৰ গীত শুনিছিলোঁ, তোমালোকে শুনিছিলে কেছেট নাই। তাৰপিছত আহিব চিডি আহি গ'ল, চিডি কিছু বছৰ থাকি গ'ল, এতিয়া অনলাইন ইউটিউব এতিয়া। আৰু মই এটাই কথা কওঁ, মই সকলো সৰু বাচ্চা ল'ৰা ছোৱালীক মই ধন্যবাদ জনাইছোঁ। মোৰ এই মাই ভাত হুচি কথাখিনি বুজি লওক, বেছি লেভেল দি কথা নুশুনিব, বুজি লওকচোন। এইবিলাক গীত পুৰাই হিট কৰিছে মোবাইলে। গতিকে আমাৰ সেই কেঁচাত গুচি গ'ল, চিঠি গুচি গ'ল, আমাৰ দেখুৱাব নাই। এতিয়া নিজৰ ভাল হৈছে আমাৰ, যে মই যদি এটা ভাল প্ৰডাক্ট উলিয়াব পাৰোঁ,
মানুহে গীত শুনিবই, কিন্তু এইবিলাক ঘটিদাম বাতিলৰ বতৰে গীত শুনা ল'ৰা মই নহয়। আপোনালোকে জানে কেছেট শুনাৰ পৰা আজিলৈ ইউটিউবলৈ জিন্দা আছো পোৱাৰ হৈছে, আৰু কাৰ কাৰণে? আপোনালোকৰ কাৰণে, আপোনালোকৰ কাৰণে জিন্দা আছো। সেই কেছেট যুগৰ পৰা ইউটিউব যুগ আজি পৰিছে, জিন্দা কাৰণে আছো, আপোনালোকৰ কাৰণে আছো। গতিকে মই আপোনালোকক নমস্কাৰ জনাইছোঁ, আৰু মই এনেকুৱা ধৰণৰ বহুত সকলোকে মই আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। এই বানপানীৰ গীতটোৰ বাবে গীতটি আপোনালোকে যে শুনি শুনি ইমান ভিউজ বনাইছে, আৰু মই যে পইচা পাইছোঁ, ধন্যবাদ। থেংক ইউ। আমাৰ দিগন্ত চালক মই এবাৰ মোৰ ওচৰলৈ লাগি আছোঁ, আৰু ব্যৱসায় কৰিব অসমৰ এজন সংগীতশিল্পী আৰু তেখেতৰ গান শুনি থাকোঁ, কিন্তু মই তেখেতক ৰিকুৱেষ্ট কৰিম, তেখেতৰ প্ৰথম আছিল নেকি দেহা গান ন, নাযাবা নাযাবা মই সেইটো গীত আছিল হয়নে? মই এতিয়া ৰিকুৱেষ্ট কৰিছোঁ আমাৰ মানুহে যদি বেলেগ চাব সেইটো লাগিব বুলি মোৰ মই নাযাবা গান গৈ চাই থাকিব লাগিব, হ'ব নাই? ছাৰে এনেই গান গায় মই জানো, কিন্তু মই গান গোৱাৰ আগতে মই দুআষাৰ কথা ক'ব লাগিব। ছাৰে কৈছে যে নাযাবা নাযাবা গাব লাগে, মই গাওঁ শুনি। কাম কৰা, আৰু মই কেতিয়াবা মাজে মাজে তোমাৰ ওচৰলৈ স্যার ঠিক আছে স্যার আপনার বহুত ভালো লাগে বহুত মানুহ স্যার গাইজ বহুত মানুহ কথা পাতি কুমাৰ ভেজিটাৰ লগত ভাল লাগিল, কিবা এটা অলপ কথা পাতিছোঁ কুমাৰ ভেজিটাৰ লগত। অ' স্যাৰ বাই বাই, স্যাৰ বাই বাই, ভাল লাগিল বহুত লগ পোৱা স্যাৰ আপোনাক। নাইচ টু মিট ইউ স্যাৰ, ডাঙৰ ফেন হয় আপোনাৰ। অঁ স্যাৰ যাম আপোনাৰ ঘৰত যাম স্যাৰ, বাই বাই স্যাৰ। গাড়ীছে স্যাৰ গাড়ীছে। তো গাইজ ব্লগটো ইমানতে সমাপ্ত কৰিম, তোমাৰ ভইচটা অলপ দেখাব চেষ্টা কৰিলোঁ, আৰু এই বতাহ ভিতৰত হ'বা আৰু কি হ'ব আৰু বেছি বেলেগ নাই আৰু অলপ তোমাৰ ভইচক দেখাই দিলোঁ, অলপ কথা অলপ পাতিব চেষ্টা কৰিছিলোঁ, কিন্তু মানুহ থেকে পাতিব নোৱাৰিলোঁ, অলপ দেখালোঁ। যদি ব্লগটো ভাল লাগিল আপোনালোকৰ লাইক কমেণ্ট শ্বেয়াৰখিনি লাহেকৈ কৰি থৈ দিব আৰু না কি কোৱা পাতলা না এইটো ভাল লাগিল। মোকে এৰি থৈ তে আজিলৈ বাই বাই, টাটা। ব্লগটো ইমানতে সামৰিলোঁ। যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰখিনি আপোনালোকে কৰি থৈ দিব। আগলৈ ভাল ভাল ব্লগ আপোনালোকৰ মাজলৈ মই আনি দেখিম। আজিলৈ জয় অসম, টাটা, বাই বাই। থেংক ইউ।